নমস্কাৰ আজি ভাৰতৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ আপোনালোকে নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ কাগজ কলম উলিয়াই লিখি ৰাখক ৬টা নম্বৰ মাটিবাৰী সম্পৰ্কীয় বিষয়ত লাটমণ্ডলৰ চৰকাৰী বিষয়াৰ টকা বিচাৰিছে নেকি টকা খোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মাটিবাৰী সম্পৰ্কীয় বিষয়ত লাটমণ্ডল চৰকাৰী বিষয়াই টকা বিচাৰিছে নেকি টকা খোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নুপুৰ বৰাৰ দৰে বহু বিষয়াই লুটি আছে জনতাৰ ধন সাৰি নাযাব এতিয়া মাটিবাৰী কামত উৎকোচ লোৱা লাটমণ্ডল এনে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে তৎকালীনভাৱে দিয়ক অভিযোগ চৰকাৰে মুকলি কৰিছে ৬টাকৈ অভিযোগ নম্বৰ উৎকোচ বিচাৰিলে অভিযোগ দিয়ক এই নম্বৰত হোৱাটছএপ নম্বৰটো হৈছে 6026901243 আৰু ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034533767 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হৈছে 036124629295 আৰক্ষীৰ অধীক্ষকৰ নম্বৰ হৈছে 6026903481 অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নম্বৰ হৈছে 6026903418 দিব লৈছো পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰতিখন জিলাতেই হ'ব এতিয়া SIR তীব্ৰগতিত চলিছে SIR কাম দুটা পৰ্যায়ত চলিব এতিয়া SIR কাম কাজ সাজু কৰক আপোনাৰ নথি পত্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতেই হ'ব এতিয়া SIR তীব্ৰগতিত চলিছে এতিয়া SIR কাম দুটা পৰ্যায়ত চলিব এতিয়া SIR কাম কাজ এই কেটেগৰীত যিসকলৰ নাম 2005 চনৰ আৰু 2025 চনৰ তালিকাত আছে সেইসকলৰ ভোটাৰক চিনাক্ত কৰা হৈছে আৰু বি কেটেগৰীত যিসকলৰ জন্ম 1987 পূৰ্বে হৈছে আৰু 2005 ভোটাৰ তালিকাত নাম নাই সেইসকলক চিনাক্ত কৰা হৈছে এটা প্ৰাৰম্ভিক পৰ্যায়ত এই কেটেগৰীত কোনো লোকে কোনো ধৰণৰ নথি পত্ৰ জমা দিব নালাগে এটা SIRক লৈ কোনো লোক শংকিত হোৱাৰ কাৰণ নাই নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশনা 2005 চনৰ ভোটাৰ তালিকা আৰু 2025 চনৰ ভোটাৰ তালিকাৰ সৈতে তুলনা কৰা হ'ব এটা নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশনা পৰৱৰ্তী খবৰ জৰুৰীকালীন কাম নাথাকিলে এতিয়া ঘৰৰ পৰা নোলাব ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে কালৰূপ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰে বিজুলী ঢেৰেকণি প্ৰবল বৰষুণৰ সম্ভাৱনা আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা আমাক কমেণ্ট যোগে জনাব পাৰিব ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে কালৰূপ অনাগত 24 ঘণ্টাত ৰাজ্যত হ'ব পাৰে প্ৰবলতকৈ প্ৰবল বৰষুণ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী জাৰি বিশেষ অথবা জৰুৰীকালীন কাম নাথাকিলে ঘৰৰ পৰা নোলাব বাহিৰলৈ আগন্তুক 3 আৰু 4 দিনলৈ ৰাজ্যত এতিয়া প্ৰবল বৰষুণৰ সম্ভাৱনা আজিৰ দিনটোত ৰাজ্যৰ 17খনকৈ জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই জনসাধাৰণলৈ অসম চৰকাৰৰ তৰফৰ পৰা জনালে এতিয়া বিনম্ৰ অনুৰোধ বিজুলী ঢেৰেকণিৰে ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণলৈ বিশেষ আহ্বান এতিয়া প্ৰশাসনৰ এতিয়া পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত হৈছে নেৰানেপেৰা বৰষুণ ৰাজ্যৰ কেইবাখনো জিলাত বিগত 2-3 দিন ধৰি হৈ আছে বৰষুণ কোন কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে আপোনালোকক সবিশেষ জনাই আছোঁ য়েল্লো এলাৰ্ট জাৰি কৰিছে ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও কামৰূপ জিলালৈ এটা ডিব্ৰুগড় মাজুলী লখিমপুৰ ধেমাজি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই দিব লৈছো পৰৱৰ্তী খবৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক সাৱধান বাণী টাই আহোম ছাত্ৰ সন্থাৰ জনগোষ্ঠীৰ পিঠিত উঠি আন্দোলনৰ হাইজেক কৰিবলৈ দিয়া নহ'ব দিব লৈছো এটা ব্ৰেকিং নিউজ শিৱসাগৰ বিধায়ক অখিল গগৈক কঠোৰ সকিয়নি টাই আহোম ছাত্ৰ সন্থাৰ জনগোষ্ঠীৰ আন্দোলনক অখিল গগৈয়ে ৰাজনৈতিক ইচ্ছুক হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে অখিল গগৈয়ে কৈছে যে অসমত নেপাল সদৃশ পৰিৱেশ হ'ব জনগোষ্ঠীৰ আন্দোলনক ঢাল হিচাপে লৈ এই যি পৰিকল্পনা যি চক্ৰান্ত অখিল গগৈয়ে কৰি আছে ইয়াৰ পৰা দূৰত থাকক অখিল গগৈ জনগোষ্ঠীৰ আন্দোলনক হাইজেক কৰিবলৈ উঠি পৰি লাগিছে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এনে কাম কেতিয়াও কৰিবলৈ দিয়া নহ'ব এটা প্ৰয়োজনত 6 জনগোষ্ঠীয়ে আন্দোলন কৰিব আলোচনা কৰিব কিন্তু 6 জনগোষ্ঠীৰ পিঠিত উঠি অখিল গগৈক আন্দোলনৰ হাইজেক কৰিবলৈ দিয়া নহ'ব এই কঠোৰ সজ্ঞানী সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ দিব লৈছোঁ পৰৱৰ্তী খবৰ ডিফুৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ গোপন অভিসাৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ ভিডিঅ' ভাইৰেলৰ পিছতেই এতিয়া তোলপাৰ লাগিছে কাৰ্বি আংলঙত বিধায়ক বিদ্যা সিং ইংলেঙক বহিষ্কাৰৰ দাবী এতিয়া দল সংগঠনৰ দিব লৈছে এটা ব্ৰেকিং আপডেট বিজেপি বিধায়কৰ ভাইৰেল ভিডিঅ'ক লৈ তোলপাৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ ভিডিঅ' ভাইৰেলৰ পিছতেই এতিয়া তোলপাৰ কাৰ্বি আংলং বিধায়ক বিদ্যা সিং ইংলেঙক বহিষ্কাৰৰ দাবী এতিয়া দল সংগঠনৰ বিধায়কজনৰ কাৰ্যত সৰব হৈ পৰিছে কেএছকে ধৰি দল সংগঠন এটা ডিফুৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ গোপন অভিসাৰ ভাইৰেল হৈ পৰিছে এটা বিজেপি বিধায়কৰ ভাইৰেল ভিডিঅ'ক লৈ তোলপাৰ লাগিছে বিধায়ক বিদ্যা সিং ইংলেঙৰ ভিডিঅ' ভাইৰেলৰ পিছতে এতিয়া তোলপাৰ কাৰ্বি আংলং পৰৱৰ্তী খবৰ ৰাজ্যৰ নিবনুৱাসকললৈ আহি আছে সুবৰ্ণ সুযোগ পুনৰ 40,000 যুৱক যুৱতীক নিযুক্তি দিব চৰকাৰে অক্টোবৰত প্ৰকাশ পাব চাকৰিৰ নিযুক্তিৰ বিজ্ঞাপন বিটিচি নিৰ্বাচনীৰ প্ৰচাৰৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যৰ নিবনুৱাসকললৈ পুনৰ আহি আছে সুবৰ্ণ সুযোগ আৰু 40,000 যুৱক যুৱতীক নিযুক্তি দিব চৰকাৰে অক্টোবৰত প্ৰকাশ পাব চাকৰি নিযুক্তিৰ বিজ্ঞাপন চৰকাৰী চাকৰি পাবলৈ দিব নালাগে এটকাও ঘোষ নিদিয়াকৈ দৰিদ্ৰ নিবনুৱাই পাব এতিয়া সংস্থাপন বিটিচি নিৰ্বাচনীৰ প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যৰ নিবনুৱাসকললৈ পুনৰ আহি আছে সুবৰ্ণ সুযোগ আৰু 40,000 যুৱক যুৱতীক নিযুক্তি দিব চৰকাৰে পৰৱৰ্তী খবৰ পুনৰ বিজেপি নেতাৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে ভাইৰেল ভিডিঅ'ক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া নৱলিকা কিশোৰীক অপকৰ্মৰ ভিডিঅ'ক লৈ এতিয়া তোলপাৰ লাগিছে আপত্তিজনক ভিডিঅ'ৰ পিছত এতিয়া বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী দিব লৈছে এটা ব্ৰেকিং নিউজ পুনৰ বিজেপি নেতাৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে বিজেপি নেতাৰ ভাইৰেল ভিডিঅ'ক লৈ দেশজুৰি এতিয়া বিতৰ্ক নৱলিকা কিশোৰীৰে অপকৰ্মৰ ভিডিঅ'ক লৈ তোলপাৰ লাগিছে এইবাৰ বিজেপিৰ প্ৰাক্তন জিলা উপসভাপতিৰ ঘৃণনীয় ভিডিঅ' ভাইৰেল হৈ পৰিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ প্ৰাক্তন জিলা উপসভাপতিৰ নিকৃষ্ট কাণ্ড সিদ্ধাৰ্থনগৰ জিলা বিজেপিৰ গৌৰী শংকৰ অগ্ৰহৰী ভিডিঅ' ভাইৰেল হৈ পৰিছে এটা কোঠাৰ ভিতৰতে কিশোৰীক অশ্লীল অৱস্থাত ভাইৰেল ভিডিঅ' আপত্তিজনক ভিডিঅ'ৰ পিছতেই বিজেপিৰ পৰা বহিষ্কাৰ কৰিব গৌৰী শংকৰক কিশোৰীৰ সৈতে ভিডিঅ' ভাইৰেলৰ অভিযোগত এতিয়া বিজেপিৰ পৰা বহিষ্কাৰ বিজেপিৰ নেতাগৰাকীৰ কৰ্মকাণ্ডত সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দল সংগঠন পুনৰ বিজেপি নেতাৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে